সুপ্ৰভাত আৰু মাঘ বিহুৰ সকলোকে শুভেচ্ছা থাকিল। এয়া আমাৰ ৰাতিপুৱাৰ দৃশ্য। আজি হৈছে 14 তাৰিখ। তাৰপিছত আমি মানে ভেলাঘৰ পুৱাম আৰু অলপ পিছত। তাৰপিছত ভেলাঘৰ পুৱাই পিনেহে বাকী কামবিলাক কৰিম। বহুত ঠাণ্ডা পৰিছে আৰু গোটেই কাম চামবিলাক শেষ কৰি অলপ মানে ওলাই যাম বুলি ভাবিছিলোঁ আৰু ওলাই আহিলোঁ। অকণমান মাঘ বিহু বুলি ফুৰিম বুলি এয়া স্কুটিত গৈ আছোঁ। এনেই অকণমান আৰু আগৰ পৰা আহিছোঁ ঘৰতে কি কৰিম বুলি কাম বন ইয়াৰ পৰা মানে শেষ কৰি পিনে মোৰ ভিডিঅ'টো আৰু আগলৈ চাই থাকক আপোনালোকে। আজি দিনটোত কি কৰিব পাৰোঁ। আৰু শেষত আমি আহিলোঁ আমাৰ গাঁৱৰে মাঘ বিহুৰ কাৰণে ফাংচন আছিলে, তাত গ'লোঁ। বিশেষ একো নাই মোৰ ভিডিঅ'ত, আৰু এইখিনিতে যদি আপোনালোকে ভাল পায় কমেণ্ট কৰি জনাই দিব। বাই বাই।